যিজন উকিলে আমাৰ কেছটোত লাগিছে অতি নগণ্য পৰিমাণৰ এটা গিফ্ট বুলি ক'ব পাৰি দিছোঁ মই। উদ্দেশ্য মোৰ সেনেকুৱাই, মই আকৌ কৈছোঁ, মই কোনো সংগঠনক পইচাটো দিয়া নাই, কোনো নেতৃবৃন্দক মই পইচাটো দিয়া নাই। নমস্কাৰ গৃহৰক্ষী ভাই বন্ধুসকল। যিজন অধিবক্তাই ন্যায়ালয়ৰ মজিয়াত যুঁজি আমাৰ 24,000 গৃহৰক্ষীৰ কাৰণে ন্যায় প্ৰদান কৰিলে, অৰ্থাৎ 9,000 টকাৰ পৰা 23,000 টকালৈ দৰমহা বৃদ্ধি কৰিলে, এতিয়া সেইজন অধিবক্তাক কোনে ন্যায় দিব? মানে মাননি কোনে দিব? আমি 24,000 গৃহৰক্ষী ভাই বন্ধুৱে দিব লাগিব নে কি কোৱা বন্ধুসকল? সেইকাৰণে আজিৰ ভিডিঅ'টো বনালোঁ, আৰু এই ভিডিঅ'টো বনাবলৈ মোক বঙাইগাঁও জিলাৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি মহোদয়ে মোক অনুৰোধ কৰিছে আৰু কৈছে যে বঙাইগাঁও জিলাৰ বহুতো গৃহৰক্ষী ভাই বন্ধুৱে এতিয়ালৈকে অধিবক্তাৰ মাচুল প্ৰদান কৰা নাই। একচুৱেলি এইটো বঙাইগাঁও জিলা বুলি নহয়, অল ডিষ্ট্ৰিক্টে এইটো দিব লাগে, কাৰণ অল ডিষ্ট্ৰিক্টে এই বৰা দৰমহাটো পাব, সেইকাৰণে অল ডিষ্ট্ৰিক্টে দিব লাগে। আৰু যিসকলে এই অধিবক্তাৰ মাচুলটো প্ৰদান কৰা নাই, তেওঁলোকে অতি সোনকালে জিলা প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ হাতত জমা দিবলৈ অনুৰোধ কৰিছে, কাৰণ চৰকাৰৰ ইচ্ছাত এইটো দৰমহা বঢ়াই দিয়া নাই, একমাত্ৰ ন্যায়ালয়ৰ নিৰ্দেশতহে এইটো বঢ়াই দিছে। আৰু এই ক্ষেত্ৰত আমাৰ এজন ভাই বন্ধুৰ মন্তব্য আছে, আপোনালোকে শুনি লওক। বন্ধুসকল, মই যিটো পইচা দিছোঁ, মই কোনো সংগঠনৰ নেতৃবৃন্দক বা কোনো সংগঠনক পইচাটো দিয়া নাই। যিজন উকিলে আমাৰ কেছটোত লাগিছে, দিনে ৰাতি চিন্তা চৰ্চা কৰি যুঁজিছে, আৰু অৱশেষত তেখেতে আমাৰ কিছু হ'লেও অধিকাৰ ঘূৰাই আনি আমাক দিছে হাতত। সেই চিন্তা কৰি পেলাই মই অত্যন্ত সুখী হৈছোঁ। মনৰ আনন্দতে তেখেতক অতি নগণ্য পৰিমাণৰ এটা গিফ্ট বুলি ক'ব পাৰি দিছোঁ মই। উদ্দেশ্য মোৰ সেনেকুৱাই, মই আকৌ কৈছোঁ, মই কোনো সংগঠনক পইচাটো দিয়া নাই, কোনো নেতৃবৃন্দক মই পইচাটো দিয়া নাই। যিজন ব্যক্তিয়ে আমাৰ হৈ কষ্ট কৰিছে বা আপোনাৰ হৈ কষ্ট কৰিছে, তেখেতক ধন্যবাদ দিয়াটো, তেখেতক সন্মান কৰাটো প্ৰত্যেকজন গৃহৰক্ষীৰে কৰ্তব্য বুলি ভাবোঁ মই। যদি নকৰোঁ, আমাৰ জীৱনত আধৰুৱা হৈ থাকিব বুলি ভাবোঁ। ক'ৰবাত নহয় ক'ৰবাত আমি ফেলাৰ হৈ থাকিম। সেই উদ্দেশ্য মোৰ। আকৌ কৈছোঁ, মই কোনো নেতৃবৃন্দক দিয়া নাই, কোনো সংগঠনক দিয়া নাই। মনৰ উলাহত মই উকিলজনক নগণ্য পৰিমাণৰ এটা সন্মান দিছোঁ, সন্মান কৰিব বিচাৰিছোঁ। বা এই পইচাটো দি কোনোবাই হয়তো তেখেতক এখন গামোচা পিন্ধাব, সেইটোৱে মোৰ কাৰণে যথেষ্ট। আৰু কালি যদি ধৰিলোঁ আৰু কোনোবাই যেতিয়া আমাৰ হকে কাম কৰে, আমাক যেতিয়া আকৰ্ষিত কৰিব পাৰে তেখেতৰ কাম কাজত, কালি আকৌ আমি তেখেতৰ কাষতো যাম, তেখেতৰ কাষত যাই হ'লেও আমি তেখেতক সন্মান কৰিম। উদ্দেশ্য সেনেকুৱাই আৰু মোৰ। তো বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পুনৰ আন এটা ভিডিঅ' লগ পাম।